যিহেতুকে আজি 12 অক্টোবৰ 2025 চন তাৰিখে সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা কেন্দ্ৰীয় সমিতিৰ আমাৰ সন্মানীয় সভানেত্ৰী বাইদেউ উপস্থিতিত আজি ডুমডুমা বিশাকপি চাহ বাগিচাত অনুষ্ঠিত হোৱা সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপাৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত আজি মোক সম্পাদিকাৰ গধুৰ দায়িত্ব অৰ্পণ কৰিছে আৰু মই এই দায়িত্বত ভালদৰে কাম কৰি যাম বুলি নিজৰ বিশ্বাসেৰে এই দায়িত্বখন মই গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনত আমাৰ যি মহিলা সমিতি সদৌ অসম আদিবাসী মহিলা সমিতি আওপাই মহিলাৰ হকে মাত মাতিব, মহিলাৰ যিকোনো সমস্যা হ'ব, মহিলাৰ ওপৰত ধৰ্ষণ, নাৰী নিৰ্যাতন, যিকোনো ধৰণৰ মহিলাৰ ওপৰত অত্যাচাৰ কৰা হ'ব আৰু তেতিয়া আমাৰ আওপাই সদায় তেওঁলোকৰ হৈ থিয় দিব আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু মই তিনিচুকীয়া জিলাৰ সম্পাদিকা হিচাপে এই সমূহ কাম কৰি আৰু নাৰী সমাজক আগুৱাই লৈ যাবৰ বাবে অশেষ চেষ্টা চলাই যাম আৰু মই এয়া প্ৰতিশ্ৰুতি দিছোঁ যে গোটেই তিনিচুকীয়াখনত মই মহিলাসকলৰ বাবে ভাল ভাল কাম কৰি যাম আৰু অনাগত দিনত আপোনালোকে দেখিবলৈ পাব যে আমাৰ আওপাই আমাৰ আদিবাসী নাৰী মহিলাসকলৰ বাবে কেনেধৰণৰ কাম কৰি যাব আৰু সেইখিনি আমাৰ মহিলাৰ অধিকাৰ, মহিলাৰ যি সফলতা, মহিলাৰ যি স্বাৱলম্বিতা আমি সেইবিলাকৰ বিষয়ে আমি কাম কৰি যাম আৰু আমাৰ যি মহিলা সমাজখনক আমি আৰু অলপ আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিম। লগতে আদিবাসী সমাজৰ যিকোনো সমস্যাত আমাৰ আওপা হৈ আমি মাত মাতিম সদায় আৰু তিনিচুকীয়া জিলাত আমাৰ সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপাই এদিন জিলিকিব আৰু নাৰী সমাজ তথা আমাৰ আদিবাসী সমাজখনক আগুৱাই লৈ যাবৰ বাবে আগবাঢ়ি ওলাই আহিব আৰু মই এয়া প্ৰতিশ্ৰুতি দিছোঁ। বৰ্তমান সময়ত মোক এই সম্পাদিকাৰ এই গধুৰ দায়িত্ব দিয়াৰ বাবে মই তিনিচুকীয়া জিলা সমিতিৰ আঞ্চলিক সমিতিৰ সকলো আওপাৰ বিষয়ববীয়াসকল তথা আমাৰ সদৌ অসম আদিবাসী মহিলা শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী বাইদেউৰ সকলোকে মই ধন্যবাদ দিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুনিতা তৰি, মই দীঘলতৰং টিংলাইন কুমচলাইন ইউনিট कमेटी सभानेत्री लगी और आज के तिनसुकिया जिला आंचलिक बिसाकोपी चाय बागान में आज हमनी के सेंट्रल कमेटी के सभानेत्री के नेतृत्व में आज बिसाकोपी बागान में श्रीमती रानी बाइदो के आज के गधुर दायित्व दिया हल एटाई आशा करो थी जे हानि के रानी बाइदो आज से जितना करत रहे उका से भी भलो से काम करके जाए बोल के हमनी आशा करो थी और उकार संगे संगे हमनी भी उके साथ दे जाबई जोनटा ना जानी हमनी बोलबो या जोनटा हमनी ना जाबो हमनी के सिखाए बोल के हमनी आशा करो थी इतना टाइम बोल के मैं धन्यवाद।